আজি সৰস্বতী পূজা জয়খামনাং মলাগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীসকলৰ অনুৰোধ ক্ৰমে আমি সকলোকে মডেলিং কৰাৰ এটা ব্যৱস্থা কৰা হৈছিল, যিটো টিভি বা ইউটিউবত চাই ছাত্ৰ ছাত্ৰীসকলে কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। আৰু সেইবাবে আজি আমিও আমাৰ বিদ্যালয়ত মডেলিঙৰ ব্যৱস্থা কৰিছিলোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ ধুনীয়াকৈ সাজ সজ্জা পিন্ধি মডেলিঙৰ যি খোজ কাটল নিয়ম এইখিনি পালন কৰি এটি সুন্দৰ পৰিৱেশ দান কৰিছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, সিহঁতি যেন আমাৰ ছাত্ৰ ছাত্ৰী নহয়েই তেনে অনুভৱ হৈছে। বেছ ধুনীয়া হৈছে। প্ৰতিজনী ছোৱালীয়ে যেন একোজনী সুন্দৰী হৈ পৰিছে তেনে লাগিছে। এই সুন্দৰীসকলক লৈয়ে আমি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু আমাৰ ৰেম্পত থিয় হৈ আছে আমাৰ বিদ্যালয়ৰ পাপৰি কোঁৱৰ বাইদেউ। আমি নিশ্চয় ভাল লাগিব। এই আমি এটা আপোনালোকৰ সন্মুখত ভিডিঅ' প্ৰদৰ্শন কৰিছোঁ, যিটোৱে আপোনালোককো কিছু আমোদ দিব বুলি আমি আশা ৰাখিছোঁ। এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে যি প্ৰদৰ্শন কৰিছে তাক আপোনালোকৰ সন্মুখত মই আৰম্ভ কৰিবলৈ গৈ আছোঁ। এয়া ৰেম্পত খোজ দিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। উপভোগ কৰিছে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে। আজিৰ দিনটো এটা ভাল লগা দিন। এই সৰস্বতী পূজাৰ দিনটো কিমান আনন্দ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বেছ ভাল লাগিছে। তেওঁলোকে মডেলিঙৰ এক ব্যৱস্থা কৰি নিজেই তেওঁলোকে মডেলিং দি আছে, সুন্দৰ লাগিছে। প্ৰতিজনী ছাত্ৰীক আমি দেখাবৰ বাবে এনেদৰে ভিডিঅ' কৰিছোঁ। আমাৰ এই ভিডিঅ'য়ে যাতে সিহঁতক আৰু উৎসাহিত কৰে, সিহঁতৰ আগন্তুক জীৱনত সিহঁতি আৰু ভালদৰে আগবাঢ়ি যাব পাৰে, তেনেধৰণৰ ব্যৱস্থাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীহঁতে উৎসাহিত কৰিছে। ধন্যবাদ।